बाढ़ आ जाए, तूफान आ जाए, बिजली चली जाए, धरती पलट जाए, 2 महीने मैंने कमिटमेंट किया है, आई विल बी देयर एट 2 o'clock। पैसा बनाना आसान होता तो दुनिया का हर प्राणी बना लेता। कितने लोग पैसा कमाना चाहते हैं, हाथ उठाओ। हेलो बंधुসকল, কেনেকৈ আছে আপোনালোকে? আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। আজিৰ এই ভিডিঅ'ত আমি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ ভাৰতৰ প্ৰখ্যাত মটিভেশ্যনেল স্পিকাৰ সোনু শৰ্মাৰ 10খন অনুপ্ৰেৰণাদায়ক উক্তি, যিবোৰে আপোনাক সফলতাৰ শিখৰলৈ গতি কৰিবলৈ ইন্ধন যোগাব। তো বলক আৰু পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ এটা সৰু ইন্ট্ৰৰ পিছত। আপুনি আপোনাৰ ভৱিষ্যত সলনি কৰিব নোৱাৰে, কিন্তু আপুনি আপোনাৰ ভাগ্য সলনি কৰিব পাৰে। বহু লোকে আমাক ফুটবলৰ দৰে লাঠি মাৰে, কিন্তু তেওঁলোক নাজানে যে তেওঁলোকে আমাক আমাৰ লক্ষ্যৰ ওচৰলৈ পঠিয়াইছে। মানুহে আপোনাক হতাশ কৰিব, কিন্তু আপুনি কেতিয়াও হাৰ মানিব নোৱাৰে। যিসকলে তেওঁলোকৰ লক্ষ্য নাজানে তেওঁলোকে এটা বৃত্তত চলাচল কৰে। সদায় ভৱিষ্যতৰ ওপৰত গুৰুত্ব দিয়ক, পিছলৈ চাবলৈ নহয়। একো চিন্তা নকৰিব, আগবাঢ়ি যাওক। নেতিবাচকতা ইতিবাচকতাৰ ওচৰত আছে। অপ্ৰতিৰোধ্য হওক, অভিনৱ হওক, আনৰ বাবে উদাহৰণ হওক। মনৰ সৈতে বাস কৰা মানুহজন এজন সন্ধানী নহয়, দৃঢ়তাৰে জীয়াই থকা মানুহজনৰ এজন সন্ধানী। যোগাযোগৰ সকলোবোৰ বস্তু আপোনাৰ সেৱাৰ বাবে, আপুনি তেওঁলোকৰ সেৱক হোৱা উচিত।